স্বাগতম জানাইছোঁ মই মধুসূদন দাসৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ঢকুৱাখানা বি এড কলেজৰ পৰা 100জন ছাত্ৰ ছাত্ৰীয়ে আমি এঠাইলৈ যাম। আমি ক'লৈ যাম আৰু কিয় যাম সেইসমূহ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু ভাল লাগিলে লাইক কৰিব আৰু এনেধৰণে ব্লগ বিচাৰি থাকিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এই জাৰ্নিটোৰ বাবে মই কি হাতত লৈছোঁ কি নলৈছোঁ আপোনালোকক মই দেখাই আছোঁ। अरे कहना क्या चाहते हो? ইয়াৰ ভিতৰত কি আছে মই আপোনালোকক দেখাম। এইটো বেগ আমি বিশেষকৈ লেডিজ হয় বা ছোৱালীৰ কাৰণে আমাৰ বিশেষ এটা স্পেচিয়েল বস্তু আমি লগত লৈ যাব লাগিব, সেইটো হৈছে লিপষ্টিক। আৰু এইটো আমাৰ আইডেণ্টি কাৰ্ড, এইটো আইডেণ্টি কাৰ্ড আমি লৈ যাব লাগিব য'ত যাম আমি কলেজৰ পৰা যাম যিহেতুকে, সেয়েহে আমাক লাগিব। এয়া কাঁচা বাদাম পকা বাদাম এয়া আৰু লগতে এইটো লৈ লৈছোঁ কাৰণ খুব বেছি পৰিমাণে ৰ'দ দিয়াৰ চান্স আছে আৰু সেয়েহে মোৰ মূৰ বিষয়ৰ কাৰণে এইটো মই লগত লৈ লৈছোঁ। ইয়াৰ ভিতৰলৈ যদি যাওঁ তেতিয়া আপোনালোকে দেখা পাব এটা ছাতি মেৰি হাতী, এটা ছাতি, দেন পানী। এই পানীখিনি অলপ স্পেচিয়েল হয়, নৰ্মেল পানী নহয়, কাৰণ এই পানীটো হৈছে থেকেৰা পানী। মানে মই থেকেৰাত এই পানীখিনিত মই কালি ৰাতিয়ে থেকেৰা গুৱাই থৈছিলোঁ, আৰু ইয়াত মই এতিয়া নিমখ দি মিক্স কৰি লৈ লৈছোঁ পানীটো। এই পানীটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। এই পানীখিনি বিশেষকৈ সেইসমূহ কাৰণে ভাল, বিশেষকৈ মানে সকলোৰ কাৰণে ভাল। তথাপিতো কওঁ যাৰ পেচাব ইনফেকশ্যন হয় বা খুব পেট গৰম হয়, তেতিয়াহ'লে এই পানীটো যদি খাই থকা হয় গৰমত, আপোনাৰ পেটৰ বা স্বাস্থ্যটোৰ কাৰণে খুব ভাল। সেয়েহে গৰম বহুত বেছি পৰিমাণে মই ৰিস্ক ল'ব নোৱাৰোঁ, সেইকাৰণে মই এইটো লৈ লৈছোঁ। মই আৰু নৰ্মেল পানীও ল'ম। আৰু এইখন হৈছে পিচবৰ্ড বা হাৰ্ডবুক, কাৰণ ইয়াত এইখন খুব প্ৰয়োজন। এইখন হৈছে এখন বহী, নোটবুক, স্কেল লৈ লৈছোঁ, প্ৰয়োজন হ'ব পাৰে, কলম। তাতোতকৈ ডাঙৰ কথা আপোনালোকক দেখাই থাকোঁতে মই বস্তু এটা পাহৰি গৈছিলোঁ, মই বস্তুটো এতিয়া মনত পৰোঁতে ভৰাই লৈছোঁ। এইডাল হৈছে কাঠ পেঞ্চিল। এয়াই হৈছে মোৰ বেগটোত আজি থাকিবলগীয়া মানে আৰু অন্যান্য সামগ্ৰী কিছুমান আছে মানে চাহ ভৰাবলৈ আছে। মই ফ্লাক্সত চাহ অলপ লৈ যাম, সকলো লৈ যাম, গৰম ঠাণ্ডা, আৰু খোৱা বস্তু অন্যান্য কিছুমান ভৰাই ল'বলগীয়া আছে। কিন্তু বেছিক বস্তু ইমানখিনিয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। দেন ব'লকচোন। কলেজলৈ যাবলৈ মই ইয়াৰ ৰেডি হৈছে। আমাৰ ছ'চিঅ' ইকনমিক ছাৰ্ভে আমাৰ বাছখন আহি গ'ল, আৰু ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সাজু হ'ল ছাৰ্ভেৰ বাবে। আৰু আমাৰ এনেধৰণে জাৰ্ণিটো ষ্টাৰ্ট হ'ল, আৰু আমাৰ জাৰ্ণিটো সকলোৰে বাবে শুভ হওক তাৰে কামনা কৰিলোঁ। আহিছোঁ মাজুলী মাছদেউৰী গাঁৱলৈ, আৰু ইয়াত আমি ছাৰ্ভে কৰিবৰ কাৰণে আহিছোঁ। এয়া আপোনালোকে দেখিছে ইয়াৰ পৰিৱেশ, আৰু এয়া আমি ছাৰ্ভে কৰি থকা সময়ছোৱা অৱস্থাত আমি যিহেতুকে এটা পৰিয়ালৰ লগত আমি লগ হৈ পিনে ইয়াৰ তথ্য পাতিসমূহ লৈ আমি একোখনকৈ ফটো তুলিবলগীয়া হৈছে। আৰু আমাৰ গ্ৰুপত 5জন আছে, আৰু 5জনে আমি 5টা ঘৰলৈ গৈ আমি বিভিন্ন ধৰণৰ তথ্য পাতি আমি কালেক্ট কৰিব লাগিব। এয়া আমি এটা ঘৰৰ পৰা আহি আনটা ঘৰলৈ আমি ওলাইছোঁ। আৰু এই ক্ষেত্ৰতে কওঁ যে এই মানুহখিনি খুব সহজ সৰল হয় খুব সহজ সৰল আৰু খুব ভাল লাগিল। খুব বেছি পৰিমাণে গৰম হ'লেও আজি ছাৰ্ভেটো কৰি খুব ভাল লাগিলে। এইফালে কওঁ, তথাপিতো ইয়াৰ প্ৰকৃতি ফালৰ পৰা চাবলৈ গ'লে খুব সুন্দৰ হয় পৰিৱেশটো। আপোনালোকে দেখা পাইছে মোৰ দৃশ্যত কিমান সুন্দৰ হয়, সকলোফালে সেউজীয়া।
আৰু এয়া আমি সাৰ্ভে কৰি থাকোঁতে কিছুমান ফটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিলোঁ আৰু এনেধৰণে মোৰ ভিডিঅ'টো শেষ হ'ল আজিৰ বাবে যদি ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব